এয়া চিৰা ভাজিৰ কাৰণে এইটো চিৰা পেকেট লৈছোঁ, আধা কেজিৰ চিৰা পেকেট হয়। আৰু এইটোৱে পোহা বনোৱা চিৰাটো লৈছোঁ, পাতলা চিৰাটো, যোনটো আমি জলপানত খাওঁ সেইটো নহয়, এইটো অলপ পাতলা হয়। এইটোৰে নমকিন বনাবলৈ ভাল হয়, চিৰাটো ভাজিবলৈ ভাল হয়। এয়া আৰু এয়া জলকীয়া পাউডাৰ লৈছোঁ, আৰু এইটো চাট মছলা, আৰু এইটো কলা নিমখ, আৰু তাত মিনাবলৈ এয়া বাদাম এবাটি লৈছোঁ, আৰু অলপ খিচমিচ লৈছোঁ, আৰু এইটো বাদামো লৈছোঁ দুটুকুৰা কৰি পেলানি, আৰু এয়া নৰসিংহৰ পাত লৈছোঁ, আৰু এয়া পিছা চেনি লৈছোঁ। এতিয়া আমি এয়া তেল গৰম হৈ আছে কেৰাহীত, এতিয়া মই চিৰা ভাজিম। চিৰা ভাজিবলৈ মই কেৰাহীটো অলপ তেল দি ভাজিব পাৰি, মই তেনেকৈ নকৰি এই চাকনিখন ব্যৱহাৰ কৰিম। এই চাকনিখন ব্যৱহাৰ কৰি আজি মই চিৰা ভাজিম। চাকনিখনত প্ৰথমে মই অলপ চিৰা দি দিলোঁ, চিৰা দি পেলানি অলপ এনেকৈ হিলাই দিছোঁ, তলত গুৰি থাকিলে ওলাই যাব। নাথাকেই বাৰু, চিৰাখিনি চাফা ভালেই, তথাপিতো মই অলপ এতিয়া মই তেলতে দি দিছোঁ। এই দেখিছেনে চিৰাটো ধুনীয়াকৈ ফুলি উঠিছে। এয়া মোৰ এয়া চিৰা হৈ গ'ল ভাজি, মই ইয়াত দি দিলোঁ। এতিয়া মই এইখিনি আকৌ ভাজিম। চাওক এনেকৈ তেল মোৰ গৰম হৈ আছে, অকণমান কেৰাহীখন বেকা কৰি লৈছোঁ, তেল সৰহকৈ লাগে বাৰু। এতিয়া মই কেৰাহীত দি দিম। এতিয়া গেছটো কম কৰি দিলোঁ, দেখিলেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। এই চাকনিখনত ভাজিলে ভাল হয়। এই তেলটো মই নিগৰাই দিলোঁ, দি এয়া মই ইয়াত ঢালি দিলোঁ আকৌ। এয়া চাওক কিমান ধুনীয়া লাগিছে। চব এটা এটা চিৰা ফুলি গৈছে, একেবাৰে মচমচীয়া হৈ একেবাৰে এটা এটা চিৰা ফুলি গৈছে। এয়া মই আকৌ এবাৰ দি দিছোঁ। এয়া এইখিনিও ধুনীয়াকৈ ফুলি গ'ল। এয়া এইটো সৰুৱে হৈছে, মই ডাঙৰ এটা ল'ব লাগিছিলে, থ'বলৈ জেগাই কম হৈ গ'ল। একো নাই, মই এই প্লেটখনতে থৈ দিছোঁ বাৰু, পিছত মিলাম। এতিয়া এয়া বাদামখিনিও মই তেলতে তেনেকৈ চিৰা ভজাৰ দৰে ভাজি ল'ম। এয়া চাওক এয়া মই বাদামকেইটা হৈছে। এইয়া ফাট মেলিলে বাদামো হৈ গ'ল। এইয়া ধুনীয়াকৈ হৈ গ'ল আমাৰ। বাদামকেইটাও মই ইয়াত দি দিলোঁ। এয়া অকণমান ইটো বাদাম আছিলে অলমণ্ডটো, এইটো অকণমান মই দি দিছোঁ। এইকেইটাও ভাজি গ'ল, অকণমান কমেই ভাজিছোঁ। আৰু খিচমিচকেইটাও এবাৰ এনেই তেলত ডুবাই দিছোঁ অলপমান, বেছি নাভাজোঁ বাৰু খিচমিচকেইটা, অকণমান। বাছ এয়া খিচমিচ আৰু বাদামো মই ইয়াতে দি দিছোঁ। এতিয়া কৰি পাত্তাকেইটা অকণমান তেলত দি দিম। এয়া কৰি পাতকেইটা আমি ইয়াতে তেলতে দি দিলোঁ। এয়া মোৰ চব ভাজি হৈ গ'ল, কিন্তু এই চৰিয়াটো সৰু হৈছে, অকণমান মিলাবলৈ দিগদাৰী হ'ব, সেইকাৰণে মই এই ডাঙৰটোত দি দিলোঁ। এইটো মই ডাঙৰটোত ইয়াত দি দিলোঁ।
আৰু এয়াও আছিলে ভজা, এইখিনিও মই ইয়াতে দি দিলোঁ চব। এতিয়া মই ইয়াত এয়া পিচি থোৱা চেনি হয়, আধা চামুচমান পিচি থোৱা চেনি মিলাই দিলোঁ। তাৰপিছত এয়া ক'লা নিমখ হয়, ক'লা নিমখ এচামুচ নহয়, এচামুচতকৈ অকণমান কম, এয়াও মই মিলাই দিলোঁ। আৰু এয়া হৈছে চাট মছলা। চাট মছলা মই ইয়াত সব মিলাই থোৱা আছে, সেইকাৰণে মই 1 চামুচ, সম্পূৰ্ণ 1 চামুচ ইয়াত মিলাই দিলোঁ। আৰু এয়া হৈছে লাল মিৰ্চ পাউডাৰ। এয়া মই অলপমান মিলাই দিছোঁ। আমাৰ জলকীয়াটো অলপ কমেই খাওঁ, সেইকাৰণে অকণমান কম আৰু অকণমান দি দিছোঁ, মিলাই দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই দিম। ইয়াত আপোনালোকে কাজু থাকিলে কাজুও মিলাব পাৰে, আৰু নাৰিকল শুকান ডাঠটো যে পায় সেইটো সৰু সৰু টুকুৰা কৰি মিলাই দিব পাৰে, তেতিয়া খাবলৈ ভাল হয়। মোৰ ওচৰত নাছিল, সেইকাৰণে মই কাজু বা নাৰিকল মিলোৱা নাই, কিন্তু যদি থাকে বা ঘৰত থাকে আপোনালোকে মিলাব পাৰে। ময়ো মিলাওঁ বাৰু কেতিয়াবা, কিন্তু আজি নাই কাৰণে মই নাই মিলোৱা। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একদম বজাৰৰ নমকিনৰ লেখীয়া হৈছেনে বাৰু? চিৰাবোৰ এটা এটাকৈ ফুলি উঠিছে। সেয়া মোৰ মিলোৱা হৈ গ'ল। এতিয়া মই এইখনত সাৰ্ভ কৰি দিওঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, একেবাৰে বজাৰৰ নমকিনৰ দৰে লাগিছে নহয়নে? আৰু মই বহুত বেছিকৈ বনাইছোঁ। কেলে বনাইছোঁ, ইমান গৰমত মানে বাৰে বাৰে কিচেনলৈ আহি থাকিবলৈ গৰমেই লাগে, আৰু সেইকাৰণে বনাই পেলানি মই সৰহকৈ থৈ দিওঁ, আৰু তেতিয়া চাহৰ লগত, আৰু আলহী আহিলেও আপুনি দিব পাৰে। আলহী আহিলেও আপুনি এয়া দিব পাৰে। এয়া চাওক ইমান ধুনীয়া লাগিছে একেবাৰে নহয়নে? এয়া আৰু এইটো মোৰ ডব্বা হয়, দেখিছে নহয়? এয়া মই এতিয়া গৰম হৈ আছে, আৰু ঠাণ্ডা হোৱাৰ লগে লগে মই এই ডব্বাটো ভৰাই থৈ দিম। বেয়া নহয়, এমাহলৈকে এইটো বস্তু বেয়া নহয়। আৰু তেতিয়া আপুনি কোনোবা আলহী আহিলে বা যেতিয়া আপোনাৰ খাবলৈ মন যায় উলিয়াই লৈ খাব পাৰে। এয়া দেখিছেনে? এইখিনিও হৈছে, আৰু আধা কেজি চিৰাতে এবাটি বাদাম আৰু আধা কেজি চিৰাত কিমানখিনি নমকিন হৈ গৈছে। এয়া চৰিয়াটোতো এয়া আছে, আৰু প্লেটতো এয়া, আৰু এই ডব্বাটোত মই ভৰাই থৈ দিম। এতিয়া মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে। অকণমান টেঙা লেখীয়া আহিছে, চাট মছলাৰ কাৰণে মিঠাও লাগিছে, মানে টেঙা মিঠা নিমখীয়া জ্বলা তেনেকুৱা, মানে একদম চটপটি নমকিন হৈছে। চিৰাৰ চটপটি নমকিন ফ্লেভাৰটো মানে তেনেকুৱা আহিছে, বহুত ধুনীয়া লাগিছে। এয়া চাওক। আৰু মোৰ ভিডিঅ'টো আজি চাই কেনেকুৱা পালে আপোনালোকে, আৰু আপোনালোকেও চাগে বনায়, এনেকৈ চবেই বনায়ে চিৰা ভাজিটো। আমাৰ অসমীয়া বা যোনেই নহওক চিৰা ভাজিটো চবেই বনায়ে। মই চিৰা ভাজিটো এনেকৈ বনাই ডব্বাত ভৰাই থৈ দিওঁ, আৰু চাহৰ লগত খাওঁ, ভাল লাগে। আলহী আহিলেও দিওঁ। আৰু মই যেনেকৈ বনাইছোঁ, আপোনালোকৰ যদি চাই ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়ালৈকে আপোনালোকে ইমান ধৈৰ্যৰে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে মই আপোনালোকক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈকো এনেকৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।